সদায় সাহস আৰু উৎসাহত থাকা। ওম শান্তি। আজিৰ মুৰলী 29 তাৰিখ 8 মাহ 2020। বাবাই কৈছে, মৰমৰ সন্তানসকল, অবিনাশী জ্ঞানৰত্ন ধাৰণ কৰি এতিয়া ভিক্ষুৰ পৰা চহকী হ'ব লাগে। তোমালোক আত্মাসকল ৰূপ বসন্ত অৰ্থাৎ জ্ঞানী যোগী হোৱা। প্ৰশ্ন: কোনটো শুভ ভাৱনা ৰাখি পুৰুষাৰ্থত সদায় তৎপৰ হৈ থাকিব লাগে? উত্তৰ: সদায় এইটো শুভ ভাৱনা ৰাখিব লাগে যে আমি আত্মাসকল শত্ৰুপ্ৰধান আছিলোঁ। আমি এই পিতাৰ পৰা শক্তিৰ উত্তৰাধিকাৰ লৈছিলোঁ, এতিয়া আকৌ লৈ আছোঁ। এইটো শুভ ভাৱনাৰে পুৰুষাৰ্থ কৰি শত্ৰুপ্ৰধান হ'ব লাগে। এনেকৈ ভাবিব নালাগে যে সকলোৱে জানো শত্ৰুপ্ৰধান হ'ব। নহয়, স্মৃতিৰ যাত্ৰাত থকাৰ পুৰুষাৰ্থ কৰি থাকিব লাগে। ছাৰ্ভিচ অৰ্থাৎ সেৱাৰ দ্বাৰা শক্তি আহৰণ কৰিব লাগে। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ 1. আত্মিক সেৱাদাৰী হৈ আত্মাসকলক জাগ্ৰত কৰাৰ সেৱা কৰিব লাগে। তন মন ধনেৰে সেৱা কৰি শ্ৰীমতত ৰাম ৰাজ্য স্থাপনৰ নিমিত্ত হ'ব লাগে। 2. সুদৰ্শন চক্ৰধাৰী হৈ 84 চক্ৰৰ বুদ্ধি ঘূৰাব লাগে। এজন পিতাকে স্মৰণ কৰিব লাগে, অন্য কোনো যাতে স্মৃতিত নাথাকে। কেতিয়াও কোনো কথাত বিতুষ্ট হৈ পঢ়া এৰিব নালাগে। বৰদান: পিতা আৰু বাপ্তিৰ স্মৃতিৰে সদায় সাহস আৰু উৎসাহত থাকোঁতা একৰস অচল হোৱা। শ্লোগান: যিকোনো প্ৰকাৰৰ সেৱাত সদায় সন্তুষ্ট হৈ থকা মানেই ভাল নম্বৰ লোৱা। ওম শান্তি।